ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ, যাতে 2023টো সকলোৰে ভালে ভালে যায়, মানে ভালে কুশলে যায়। আৰু এইটো ভিডিঅ' চোৱাৰ আগতে মানে পাৰ্ট 1টো চালে মানে এইটো ভিডিঅ' চালে অলপ ভালকৈ বুজি পাব আৰু এনজয়মেণ্টটো পাব। তো গাইজ ভিডিঅ'টো তেওঁ যদি এইটো ভিডিঅ' মানে নতুনকৈ চাইছে তেওঁ নাচাকৈ নাথাকিবি চাবি, আৰু যদি ভিডিঅ' এটা ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব। ভিডিঅ'টো আপোনালোকে চাওক, আৰু মই দেখি চাই আছে এনেকৈ ভালটা ভেল্টিকে ভিডিঅ'টো চাওক। এতিয়া বহি লৈছোঁ গাইজ, আৰু আমি মছলা পাতি আঞ্জা পাতি কিবা কিবি চেলাওঁ। তো আপোনালোকক মাজে মাজে লগ পাই থাকিম মাজে মাজে। আৰু গাইজ আমি পানী আনবা যাই আছোঁ, আৰু ইয়াত পানী নাই, অলপ দূৰত যাই আছোঁ আমি লাম্বৰ মই। গাইজ কি বালি মোলৈহে নেকি গাইজ, আৰু পানী আনবা যায় এইটো যি খট্ট গাইজ। ইয়াতে মানুহ চানুহ নাই, আৰু গোটাই তালা মাৰা দৰ্জা সজ্জা পৰা এটা ভিউ চাওঁ বৰ ধুনীয়া আইকে মাৰি দি। আমি পানী চানী নাপালোঁ আৰু ঘূৰি আহিলোঁ। আমাৰ আৰু গতি এনেকুৱাই হ'ব। এনেকৈ অলপ অলপকৈ কাম কৰি কৰি মানে ৰহুন পিঁয়াজ আদা এইবিলাক গোটেই চেলোৱা হৈ গ'ল, আৰু আমাৰ মাংস এইফালে ৰেডি কৰি আছে অলপ অলপকৈ, আৰু আমাৰ জুই ধৰিছে। আৰু গাইজ আজি তাৰমানে এটা বেলেগতকৈ বেলেগ ধৰণৰ আমি খানা বনাব চেষ্টা কৰিম। আৰু আমাৰ পাপু ভাই মাংসটো হেৰি কৰি আছে ৰেষ্টুৰেণ্ট টাইপত, মানে অলপ বেলেগ চিষ্টেমত বনাবি আৰু দেই। কি চিষ্টেমত বনালি এই বস্তুটো? হা, এইটো থাইলেণ্ড এইটো থাইলেণ্ডৰ মানে ষ্টাইল, আৰু মানে মোৰ গোৱাৰ লগৰ ল'ৰা এজন থাইলেণ্ডত এতিয়া মানে আছে, তো এনেকুৱা ষ্টাইলত বনায়, তো ভাল লাগে আৰু নগৰ পৰা ল'ৰা হয়। আজিৰ খানাটো অলপমান স্পেচিয়েল হ'ব, কাৰণ যিহেতু মানে যেনেকৈ আমাৰ পাপু ভাই বনাই আছে আঞ্জাটো, মানে থাইলেণ্ড ষ্টাইলত বনাইছে। আজি খাম, ভাল লাগিব। আৰু ৰান্ধনি যি কৈছে তাকে শুন, কিয় উল্টো উল্টো খালিয়ে। ইণ্টাৰেষ্টিং কথা, তামোলো আনিছোঁ। তামোলটো হ'ল আমাৰ অসমৰ সন্মান। আমাৰ মাংস মছলা মাৰিবলৈ ওলাইছে মানে মাৰিয়ে আছে। মাংসখিনি কিন্তু বিৰাট মৰম লগা হৈছে দেই। খায়ো যে মৰম লাগে, সেইটো গম পাইছা নাই? এই আৰু গাইছ থাইলেণ্ডৰ খানা অলপমান তামোলে খাওঁ, মানে থাইলেণ্ড টাইপ ৰেচিপি। অলপমান তামোল খাই লওঁ দে, বেয়া চেয়া নাপি আৰু। তামোলৰ এটা সূত্ৰ আছে, আমুল দা টেষ্ট অফ ইণ্ডিয়া, তামোল দা টেষ্ট অফ আছাম। আমুল দা টেষ্ট অফ ইণ্ডিয়া, এই আমুল গাখীৰ মানে আমুল গাখীৰ। আৰু তামোলটো দা টেষ্ট অফ আছাম। মানুহৰ মানে এনজয়মেণ্টটো ডাঙৰ বস্তু। কিছুমানে মানে চাই ক'ব পাগল, কাম নাই, কিন্তু সেইবিলাক মানুহৰ পৰা আমি যিবিলাক নিগেটিভিটি আনি থাকে দূৰত থাকিব লাগিব। ইয়েছ গাইছ। আৰু গাইছ মানে কি, বেলেগৰ কথা ইমান মেটাৰ কৰি লাভ নাই। বাগনা আনিছিলে দাদা, দুটা পুৰি আমাৰ কাষতে মানে দাদা এটা গৈছিল, বাগনা আনিছিল এটা পুৰি খাওয়াকে। বাগনা ভত্তা মানে পিটিকাটো খালি বিৰাট টেষ্টি পায়। এটাই দি ঘৰৰ ফুৰি খুজিলো আৰু গাইছ আমাৰ কলাৰ চা হাতখন গুচাই দিছে অকমান, ৰহুন খুনি আছে। এতিয়া আমাৰ মানে আঞ্জা বহাবলৈ ওলাইছে। এতিয়া বৰ্তমান লাম্বু আছে, এই আঞ্জা মানে অলপ মছলা পাতিখিনি মাৰি আছে, সাজিদ ভাই দিব। গন্ধ কিন্তু খাতাৰনাক গন্ধ ওলাইছে দেই দিয়াৰ লগে লগে। থাইলেণ্ডৰ চিকেন হয়তো, আৰু মাংসটো বহুত ডাঙৰ হা। লেগ পিচ মোৰ দেই। লেগ পিচ খালি সাজে তো আলু কুট পিছ কি অ' ভাই এই পিছ মোৰ পঠাৰ মাংস, পঠাৰ লেগ পিছ। হা, সেইদিনা এটা ছোৱালী বাটেদি যাই থাকোঁতে মোক কৈছিল, তুমি ইমান ধুনীয়া হাঁহি মাৰি দিয়ে না। তাৰ পাছত জীয়া পিঠে চেণ্ডেল দি চৰাইছিল সিহঁতক গেছি, লাম্বুই গান লগাব গেছি। আমাৰ পাৰ্টিটো এয়া, এইফালে লাম্বুই আছে, আপেল চেলে কলাই আপেল খাই আছে, আৰু আমাৰ পাপু ভাইজানে মাংস বনাই আছে। মই আৰু এনেই আছো। আমাৰ ব্ৰেকফাষ্ট খিনি ৰেডি হৈ গ'ল, আৰু এতিয়া আমি গোটাই কেইটাই মানে মিলি পেলাই খাবলৈ বহিম। আৰু অলপমান পাপু ভাই আপোনালোকক অলপমান আমাৰ ব্ৰেকফাষ্ট খিনি দেখাই আছো। খাই চাওঁ দিয়া ন। খা তুমিয়ে খা, তুমি কষ্ট কৰিছা, তুমি ৰান্ধনি।
বাহ ব্ৰেকফাষ্ট কেনে মজা 2 পিচ আমি তাৰমানে তাতে পিছত দেখি আমাৰ লাম্বু নাই খানা বনাই আছে তো ভাবিলোঁ মানে ইতানে অলপ আগতে লাম্বু আৰু ক'লে পানী নিব আহিছিল সুমি অহাৰ পাছত এনেকুৱা এটা মানে ভাল লাগছি ভাই আপোনালোকে চাব খালি মোৰ আগফালে আছে এইবিলাক চব মাকৈ 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 মানুহজন ইয়াতে নাই অলপমান বাহিৰত গেছি আহিব অলপ দেৰিকে গাছ এইবিলাক চব মাকৰ গছ আৰু এইবিলাক এই হালধীয়া পৰি থকা গেলা চব সৰিয়হ অলপমান আপোনালোকৰ ওচৰৰ পৰা যাই দেখাই আছোঁ গাছ আগৰ সেইফালে আছে কলৰ বাগান আৰু এইটোৱে হ'ল নাজাৰা আমি এনেকৈ যাই আছোঁ মানে গাছ কি ক'ম আৰু হা এইটো পালেং শাক আলু এইটো বিলিতি আলুৰ গছ এইটো এইবিলাক হ'ল আলুৰ গছ ইয়াৰে মানে তলত আলু আছে ये देख लो क्या नजारा है वाव আমাৰ ড্ৰোন নাই কিন্তু এটা এতিয়া ড্ৰোন শ্বট ল'ব পাৰিলোঁ এনেকুৱা এটা মানে ধুনীয়া জাগা তেওঁ গাইছ এটা চিনেমেটিক শ্বট ল'মেই আমি আপোনালোকক দেখুৱাব লাগিব য়েছ আৰু গাইছ ইয়াতে এইখন চাং আছে বহি গেলো মানে দাদাজনক বহুত টাইম ৰখিলোঁ কিন্তু দাদাজন আহি নাপালে ক'ৰবাত কিবা কামত গৈছে চাগে তো আমি তাৰ পৰা গুচি আহিলোঁ ইয়াতো খানা বোলে অলপ অলপকৈ ৰেডি হৈছে আইঅ কিবা হৈছে গাই তো গাইছ মানে আমি আহি কেনে এটা আমাৰ ভাগ্যটো অলপমান ভাল এণ্টে বেটাহঁতে মনে মনে চাকি চাব আছিল মানে 2 পিচ মাংস আছিল আমি অহাৰ লগে লগে বেছি কৰিলে দিলোঁ আৰু অলপমান চাকি চাওঁ কেনে আছিল মজা তো হে গাইজ বহুত সময়ৰ পাছত মানে ৰাতিপুৱাৰ পেৰে আকৌ নাখাৱাকে গধূলি বাজে চাইছো একবাৰ 4:40 ये लो ये हमारा सलाद है ये बांगना पिटिका बेंगना पिटिका এইখিনি मुर्गा सिलाल पसी भाई কেনে তামান খাম আজি লেগ পিচ উ পিচ ঠিকে দিছো দে মই তো লব পারলো কি বনাইছা জান ও কি পলপলে মাৰিছা তুমি বনাইছা কি বনাইছা গাইস হিয়ে বনাইছি আৰু হিৰে পাৰ হৈ গেছি খাই লওঁ আৰু 1 সেকেন্ড কথাটো হ'ল মানে গোটেই সাবস্ক্ৰাইবখিনিক কৈ দিয়া যে মানে যান্ত্ৰিকতাৰ মাজৰ পৰা আহি এনেকুৱা এটা ধুনীয়া পৰিৱেশত মানে এদিন কটাওক 1 ঘণ্টা সময় কটাওক বহুত মানে ভাল লাগিব প্ৰাউড ফিল হ'ব যে আমি এখন গাঁৱৰ জাগাত আছো বা গাঁৱৰ ঠাইত আছো বহুত ভাল লাগিব আৰু তাৰে মই বাবু যিখিনি কথা ক'লে এখন মই সম্বৰ্ধনা চাম আৰু তুমিও এইখিনি ৰিকুৱেষ্ট কৰিবা সিহঁতক যাতে তোমালোকৰ চেনেলটো গ্ৰ' কৰি দিয়ে নেক্সট আমি এটা বাহিৰৰ এটা মানে হেৰি কৰি আছোঁ লগতে তো আমি ট্ৰাই কৰিয়ে আছোঁ তো আপোনালোকে পাব নিশ্চয় চাডেনলি পাব আৰু বাহিৰৰ ভিডিঅ' এটা আমি যিখিনি আমাৰ পাব্লিক আছে আৰু সেইখিনিক দেখাবৰ কাৰণে চ' থেংক ইউ বহুত ভাল লাগিল ভাল লাগিল আজি পাপু মানে আছিল টাটা বাই বাই জয় অসম তো গাইছ ভিডিঅ' অলপমান লেটকে আহিছে বেয়া নাপাবি